Disclaimer. This video is made for entertainment purpose only, it doesn't mean to hurt any. And don't take it seriously. আজি দেখোন পেশেন্ট এটাও নাই কিবা খনি দুখ লাগি আছে নেকি বাৰু দেখা যাব কি হয় কেলা মা কসম জবকহে মাৰি দিওঁ নেকি ছাৰ ইমান খজতি বহাচোন বহা বহা বহি লোৱা ইমান খজতি ছাৰ ৰাতি কি খাইছিলা ছাৰ কণী খাইছিলোঁ মাছ মাংস কণী এইবোৰ বস্তু খাব নালাগেতো খজতি হৈ থাকিলে আৰু তোমাৰ ঘৰত কোন কোন আছে ছাৰ মানুহজনী আৰু ছোৱালী দুজনী খজতি তোমাৰ গাতহে আছে বুলি ভাবিছিলোঁ কিন্তু তোমাৰ জেগাটো খজতি আছে ছাৰ আপুনি কি ফটোৱা কথা কয় হে এতিয়া মইহে ফটোৱা কথা ক'লো ৰাতি কেইটা বজাত খোৱা তুমি 2টামান বাজে ছাৰ গম পাইছোঁ তোমাৰ কৰ্মই কয় তুমি কেইটা বজাত খোৱা পাছে তোমাৰ ল'ৰা নাই নেকি ল'ৰা নাই ছাৰ ল'ৰাৰ কথা চিন্তা কৰোঁতে কৰোঁতে ছজনী ছোৱালী হ'ল হে ভগৱান তুমি ল'ৰাৰ কথা ভাবোঁ ভাবোঁতে ছোৱালী ছজনী হৈ গ'ল এতিয়া মানুহজনী ক'ত আছে ছাৰ ঘৰতে আছে মানুহজনী গাত লেঠা হে ভগৱান তোমাৰ মানুহজনী গাত আকৌ লেঠা তুমি চেচ কৰি পেলাইছা দোস্ত ছাৰ আপোনাৰ মানুহজনী ল'ৰা ছোৱালী কেইটা কি কোৱা দোস্ত বিয়াই পাতিব পৰা নাই এতিয়ালৈকে মই ছাৰ এতিয়ালৈকে আপুনি বিয়াই পতা নাই বেলেগৰ লগত অংক চলি থকা নাইতো কি ফটোৱা কথা কোৱা হে কি বেলেগৰ লগত অংক চলিব মোৰ ছাৰ এইবিলাক কথা বাদ দিয়ক না প্ৰথমতে মোৰ মেডিচিন কেইটা দিয়ক তোমাৰ নামটো কোৱাচোন পলাশজ্যোতি নাথ ছাৰ বয়স কিমান হৈছে 30 বছৰ 30 বছৰ হ'ল খজুতি মৰাই নাই কেলা কিবা ক'লে ছাৰ নাই নাই এতিয়া চেক্সটো কোৱা ছাৰ কৰিব মন যায় কিন্তু মানুহজনী গাত লেঠা ছমাহ হা তুমি মানুহটো সঁচাই ফটোৱা তুমি মতা নে মাইকী সেইটো সুধি আছো মতা আপুনি দেখা নাই নেকি তো ব'লাচোন বিচনালৈ ব'লা ছাৰ আপুনি বিয়া পতা নাই বুলি মতা মানুহৰ লগত এইবিলাক কয় নেকি হে ভগৱান তুমি বিচনালৈ ব'লা তোমাৰ গাত কিবা প্ৰব্লেম আছে নেকি সেইটো চাওঁ বিচনাত আহা ছাৰ ইয়াতে শুননে বহা বহা শুই লোৱা ভালকে ঠিক আছে